কিয় লাগে? নো কমেন্টস। ইয়াত যে প্ৰতিবাদ কৰিব আহিছে, কেব মানে কি হয়? চিটিজেনশ্বিপ বিল কিহৰ কাৰণে ছাপোৰ্ট কৰিছা? এইটো কেবটো মানে আমি পাব লাগে, বিলটো ছাপোৰ্ট কৰিব লাগে আমি, সেইটো কাৰণে। কিহৰ কাৰণে? কাৰণ দুটা কোৱা। কাৰণ দুটা কেব মানে প্লিজ নো কমেন্টস। কিহৰ কাৰণে ছাপোৰ্ট কৰিছা? দুটা কথা। নো কমেন্টস। কেব কিয় ছাপোৰ্ট কৰিছা? নো কমেন্টস। কেব মানে কি হয়? আমি কেৱল ফুল মিনিং নাজানো, বাট আমাৰ ভাৰতীয় নাগৰিক আমাৰ ভাৰতীয় নাগৰিকত্বৰ সংশোধনী বিলখন পাছ মানে আমি সেইটো গৃহীত হোৱাটো বিচাৰো। আৰু আমাৰ যিটো মানে বাহিৰৰ পৰা বাংলাদেশী আহি অসমত আহি সিহঁতে ৰাজত্ব কৰিব, সেইটো আমি নিবিচাৰো। কাৰণ আমি অসমত থাকি যদি অসমীয়া হ'ব নোৱাৰো, বাহিৰৰ পৰা মানুহ আহি যদি অসমীয়া হয়, সেইটো আমি কেতিয়াও নিবিচাৰো। কেব মানে কি হয়? কিয় ছাপোৰ্ট কৰিছা? কেব মানে কি, মানে আমি নাগৰিকত্ব বিলখন লাগে আৰু সেইটো হোৱা বিচাৰো। কাৰণ আমি